এতিয়া মোকতো চিনি পাইছেই ন, চ' মই অলপ লাহে লাহে আপোনালোকক নগাঁও টাউন দেখুৱাম, ক'ভিডৰ কাৰণে কেনেকুৱা পৰিস্থিতি হৈ আছে। ভিডিঅ'টো মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া মই দেখাই আছোঁ, অলপ ৰখক। বেছি কভিডৰ দেখাৰে আছে ন, সেইটো কাৰণে মই আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰোঁ, যিহেতু এতিয়া বাচ্চালৈকে মানে বেলেগ মানুহৰ ওচৰত যাব নিদিব আৰু চেনিটাইজাৰ কৰিব। ক'ৰবাত নিলেও ধৰক বহুত নিব নলগীয়া হ'লেতো নিব নালাগে, যদি যাবলগীয়া হয় ধৰক মাস্ক পৰিধান কৰিব, চেনিটাইজাৰ লগত ৰাখিব আৰু বাচ্চাটো বেছি সদায়
বেলেগৰ ওচৰত যাব নিদিব, বেলেগৰ আকৰ্ষণ হ'ব নিদিব। যিহেতু এতিয়া ক'ভিডৰ ছিজন চলি আছে, আমিও বাচি থাকোঁ, বেবীহঁতক বচাই ৰাখোঁ। সেইটো কাৰণে আৰু যিহেতু বস্তু বিক্ৰী কৰাৰ লগে লগে বা বস্তু নিয়াৰ লগে লগে আপোনালোকে বেবীটোক খাবলৈ নিদিব বা চুবলৈ নিদিব। সদায় ধুই পেলাই অলপ ৰ'দত ৰাখি তাৰপিছত আপোনালোকে ভিতৰত নি দিব পাৰে। আৰু সদায় সৰু ল'ৰা ছোৱালীক 2-3 বাৰ হাত ধুৱাই থাকিব। সেইটো মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ। সেইটো কাৰণে মই এটা ক'ব, মোৰ যদি চেনেলটো ভাল লাগিছে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি আগবঢ়াই নিয়ক। বাই। মই এতিয়া এখন দোকানত আহিছোঁ এটা কাপোৰ কিনিবৰ কাৰণে। তেওঁলোকক মই এটা সুধিব বিচাৰোঁ, তেওঁলোকৰ লকডাউনৰ কাৰণে ধৰক কেনেকুৱা বেচা বিক্ৰী কেনেকুৱা হৈছে ন, কেনেকুৱা হৈছে। সেইটো কাৰণে মই তেওঁলোকৰ মনৰ ভাৱটো আপোনালোকক দেখাব আহিছোঁ। দাদা, আপোনালোকৰ লকডাউনৰ কাৰণে কেনেকুৱা এটা পৰিস্থিতি হৈ আছে বেচা বিক্ৰী? বেচা বিক্ৰী কি ক'ব, এতিয়াতো এটা বজাতে বন্ধ হৈ যায়। কাষ্টমাৰ ইমান যিমানটো দৰকাৰ হয় সিমানটো দিয়ে আহে, এনেতো আৰু নাহে। চবৰে এটা ভয় আছে, এনেই চলি আছে আৰু কেতিয়াবা ঘূৰ্ণি বতাহ হয় আৰু কম হয় ন, বহুত কম। দিগদাৰ হৈছে চাগে। আপুনি দোকানখন আপোনাৰে? দোকানখন মোৰ নিজৰ নহয়। আহক, দোকানৰ নামটো কি? কেবি ষ্ট'ৰ। কেবি ষ্ট'ৰত আহক আৰু ছোৱালী বাহিব পাৰে, সৰু ল'ৰা ছোৱালী বাচ্ছা ধুনীয়া ধুনীয়া কাপোৰ আছে ন, আপোনালোকে আহি বজাৰো কৰিব পাৰে। যিহেতু মই এটা কাপোৰ চাইছোঁ, মোৰ ভালে লাগিছে, ত' মই এইটো কিনিব লৈছোঁ। দাদা পাই মই কিনিম, আপোনালোকো আহক, বজাৰ কৰিব পাৰিব ন। আৰু দ্বিতীয় কথা, আপোনালোকেতো মাস্ক পৰিধান কৰিবই লাগে ন। মাস্ক পৰিধান কৰি চেনিটাইজাৰ ইউজ কৰি আছে। মই মামনি, এতিয়া আবেলি হৈছে। জাষ্ট মই মোৰ ছাদৰ ওপৰত বহি আছোঁ। চ' আপোনালোকক এটা মই কথা ক'ব বিচাৰিছোঁ, যদি মই কৰা ভিডিঅ'কেইটা ভাল লাগিছে ন, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই।